गसाइगावआव UPPL आरो BJP मोननै दोलोनि गेजेराव दावराव दावसि सोमजिदों। BTC आरो रायजोआव UPPL आरो BJP मोननै दोलोआ मित्रजोत सरकार सालायदोंब्लाबो जलेश्वरी समबाय समितिनि बिसायख'थियाव UPPL आरो BJPआ जुदा जुदायै फोसावदों बिजाथि। गसाइगाव महकुमानि सिङाव थानाय जलेश्वरी समबाय समितिनि बिसायख'थिया मैया खुंजाबाय। बेखौ लानानैनो गसाइगावआव UPPL आरो BJP मोननै दोलोनि गेजेराव सोमजिदों दावराव। UPPL दोलोनि मावथि मानिक मुर्मु आरो राणा हेम्ब्रम मुंनि सानै सुबुंजों लोगोसे माखासे सिनाय मोनै दुथांफोरा गसाइगाव महकुमानि सिङाव थानाय 3 नं लालपुर गामिनि डिलारा BJP दोलोखौ मोजां मोननानै BJP दोलोनि फिरफिला गायनानै लानायखौ बुखुनानै लानांगौ होननानै हुमखि होफैनायनि गोख्रों अजद। हुमखि होफैग्रा दुथांफोरखौ गसाइगावनि लटामारि गामिनि होननानै फोरमायदों BJPनि मावथिफोरा। BJP दोलोनि फिरफिलाखौ बोख्लायनानै लायाब्ला जेलाव थांहोगोन आरो डिलारखौ दाननानै होगोन बायदिबो हुमखि होनायनि अजद दैखांदों BJPनि मावथिफोरा। उकिल मुसाहारियाबो गासैबो डिलारफोरानो UPPL दोलोनि बिजाथिनो भट बोनानै होनो हायाब्ला डिलार दाननानै होगोन होननायनिबो गोख्रों अजद सिखांदों। बे जाथायखौनो लानानै दिनै BJP दोलोनि माखासे मावथिफोरा हुमखि होग्रा दुथांफोरनि मुङाव गरपेला थानायाव इजाहार होदों। लोगोसे बेबायदि दुथां आखुनि मावथिफोरनि सायाव पुलिस बिफानजों लोगोसे सरकारा थाबैनो एक्शन लानांगौ होननानै खावलायदों BJPनि मावथिफोरा। मोर नाम है कायन कुमार हेम्ब्रम, भारतीय जनता पार्टी आदिवासी मोर्चार मैं सभापति है। तो जी आमार मजत जी घटना आमार जी जलेश्वरी समबाय अहाकाली हबलगिया आছিলে किन्तु जी केम्पेनत आमी व्यस्त आছিলোঁ। तो এটা घटना घटिছে जी APPLৰ যুৱক কেইজনে দলৰ কেইজনে আহি এটা হৈছে আমাৰ লতামাৰীৰ মানিক মুৰ্মু আৰু লতামাৰীৰে আমাৰ এটা আছে ৰাণা হেম্ব্ৰম, তেওঁৰ লগত 3জন অচিনাক্ত বড় যুৱক আহিছিলে। কিন্তু যিটো নেকি আমাৰ লালপুৰৰ যিটো এটা 3 নম্বৰ লালপুৰৰ আমাৰ যিটো ডিলাৰ, এই ডিলাৰৰ ঘৰত আহি সেই ডিলাৰ BJPক ভাল পায়, সেইকাৰণে সেই ঝাণ্ডাটো মানে ঘৰত মানে গাড়ী ৰাখিছিল। কিন্তু এখেতে ঝাণ্ডাটো চাই দেখা পোৱাৰ লগে লগে তেওঁক দাবী ধমকি কৰিছে আৰু কৈছে এই ঝাণ্ডাটো ইমিডিয়েটলি নমাই দিব লাগে, নহ'লে আপোনাক জেললৈ আমি প্ৰেৰণ কৰিম। এইখিনি কথা কৈছে APPLৰ মানুহে কৈছে। তো বাধ্য হৈ সেই ঝাণ্ডাটো তেওঁক নমাব দিছে। তাৰপিছত এখেতক কৈছে যেহেতু আপুনি তাৰ ডিলাৰৰ দায়িত্বত আছে, আমাৰ EMA বাৰে বাৰ আপোনালোকক কল কৰি আছে, মাতি আছে। নিয়ম যিটো আমাৰ অখিল মুছাহাৰীয়ে তিনিদিন আজিলৈকে 3 দিন ডিলাৰ কেইটাক মাতিছে, কিন্তু মাতিছে আৰু কৈ আছে আপোনালোকে কিমানকৈ ভোটটো দিব পাৰে। তো প্ৰত্যেকটো ডিলাৰৰ পৰা আপুনি কিমান দিব পাৰে সেইটো আপুনি লিখি দিয়ক ইয়াতে, আৰু যদি সেইখিনি ভোট আমালোকক যদি কালেকশ্যন কৰি নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ ডিলাৰটো কাটি যাব। ঠিক তেনেকুৱা দাবী ধমকিত মানে সেই ডিলাৰটো আজি যোৱা নাই। তো যিটো আজি অখিলে মাতিছিলে পাৰ্টিৰ পৰা APPLৰ পৰা মাতিছিলে, কিন্তু ডিলাৰটো যোৱা নাই। নোযোৱাৰ ক্ষেত্ৰত এই 5জন APPLৰ যুৱকে আহি এই আমাৰ বিজয় কুমাৰ চৰেণৰ ঘৰত যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো পতাকা আছিল এইখিনি বাধ্য কৰাইছে। এখেতে আপুনি BJPক ভাল পাব নালাগে, এইখিনি আপুনি নমাই দিব লাগে এতিয়াই, নহ'লে আপোনাক আমি এতিয়া ধৰি নি আমি জেললৈ পঠাই দিম। তাৰপিছত কৈছে যে আপোনাক আমি দায়িত্ব দিছোঁ, এই গাঁৱৰ যিমানকেইটা শ্বেয়াৰ হোল্ডাৰ আছে এই শ্বেয়াৰ হোল্ডাৰৰ ভোট গোটেইকেইটা আমাৰ APPLত পৰিব লাগে, নহ'লে আপোনাৰ যিটো ডিলাৰ আছে সেইখিনিও কাটি দিম, আৰু যিখিনি কাটাৰ পিছত লাষ্টত আমি আপোনাক জেললৈ ভৰাই দিম। তো সেইখিনি এখেতক দাবী ধমকি কৰিছে। তাৰ এগেইনষ্টত আমি আজি এই আমাৰ গৰুফিলা উপ আৰক্ষী চকীত আমি FIR দিছোঁ। আমাৰ দাবী হৈছে অতি শীঘ্ৰে যিবিলাক দাদাগিৰি কৰিছে BTEDত বা আমাৰ BTRত এই দাদাগিৰি নচলে, অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত ব্যৱস্থা হ'ব লাগে, উচিত তদন্ত হ'ব লাগে, উচিত শাস্তি পাব লাগে। কেছটো হাতত লৈছে না নাই? আমাৰ আৰক্ষী বিষয়া কচুগাঁৱৰ OCI ছাৰ অলপ আগতে আহিছিলে, কেছটো হাতত লৈছে আৰু একশ্যন ল'ব বুলি আমালোকক আশ্বাস দিছে। তো আমি এটা কথা ক'ব বিচাৰিছোঁ, যিটো কোড অফ কণ্ডাক্ট সমবায় হৈছে মানে যিটো নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সত্ত্বেও যদি বাৰে বাৰে EMA নিজৰ পাৱাৰত আমাৰ ডিলাৰ কেইটাক মাতি সদায় দাবী ধমকি কৰি থাকে, নিজৰ ফকত ভোটটো আদায় কৰিব বিচাৰে, এইটো কোনটো ডেমক্ৰেচি পলিচি হয়, কোনটো ডেমক্ৰেচি চিষ্টেম হয়। তো আমি সেইটোৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু
উপযুক্ত শাস্তি পাব লাগে এইখিনি আমি দাবী কৰিছোঁ। UPPL আৰু বিজেপি এলায়েন্স আছিল, এতিয়া এলায়েন্স আছে না নাই আপুনি কি ক'ব? APPL আৰু বিজেপি আমাৰ সমবায়ৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো মানে এতিয়া কোনো এলায়েন্স নাই। UPPL বেলেগকৈ খেলি আছে, আমি বিজেপি বেলেগকৈ খেলি আছোঁ, কিন্তু BTR গভৰ্ণমেণ্ট হিচাপত যিটো চৰকাৰ সেইখিনি এলায়েন্স হিচাপত আছে। আৰু এটা কথা, যিহেতু মানে BTADত বা BTRত এতিয়া এটা শান্তি সম্প্ৰীতি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত আহি পৰিছে, কিন্তু এতিয়া চাই আছোঁ যে এই APPL ফালৰ পৰা যিখিনি বিশৃংখলতা মানে যিখিনি সৃষ্টি কৰি আছে সেইখিনি মানে অতি শীঘ্ৰে বন্ধ হ'ব লাগে, আৰু আমি কেতিয়াও এইটো আমি সমৰ্থন নকৰোঁ। আৰু যিখিনি আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু APPLৰ যিটো এলায়েন্স, যিটো সেইখিনি ধৰ্ম আজিলৈকে APPLে পালন কৰা নাই।